নমস্কাৰ ইউটিউব চেনেল পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো পটলৰ সবজিৰ এটা নতুন ৰেচিপি। ইয়াৰ বাবে প্ৰয়োজনীয় উপকৰণসমূহ হৈছে 5টা পটল এনেদৰে কাটি লৈছো, 2টা আলু এনেদৰে ডাঙৰকৈ কাটি লৈছো, এটা পিয়াজ এনেদৰে কাটি লৈছো আৰু কেইফুটামান নহৰু আৰু এটুকুৰা আদা খুন্দি লৈছো, এটা বিলাহী পেষ্ট বনাই লৈছো, এখন কেৰাহীত 4 চামুচ মিঠাতেল দি লৈছো। এতিয়া ইয়াত আলু আৰু পটলখিনি দি লম। এইখিনি ভালদৰে লৰাই লম। এতিয়া ইয়াত অকণমান হালধি দি লম আৰু এইখিনি ভালদৰে মিলাই লম। এতিয়া ইয়াত আধা চামুচ নিমখ দি লম। নিমখ আৰু হালধিটো আপোনালোকে নিজৰ হিচাপ অনুসৰি ল'ব। এতিয়া এইখিনি ভালদৰে মিলাই লম। গেছটো মিডিয়াম ফ্লেমত ৰাখিছো আৰু এই আলু আৰু পটলখিনি ফ্ৰাই কৰি ল'ম। এয়া আলু আৰু পটলখিনি ফ্ৰাই কৰি হৈ গ'ল। এইখিনি অন্য বৰ্তনলৈ কাঢ়ি ল'ম। মছলাৰ বাবে লৈছো এচামুচ গৰম মছলা, এচামুচ ধনিয়া পাউডাৰ, আধা চামুচ জালুকৰ গুড়ি আৰু এচামুচ গোটা জিৰা আৰু এচামুচ কাশ্মীৰ মছলা, এটা শুকান জলকীয়া, এখিলা তেজপাত আৰু ডালচেনি, লং, ইলাচি লৈছো। এতিয়া আকৌ আগতে ব্যৱহাৰ কৰা কেৰাহীখন গেছত পাতি লৈছো। আলু আৰু পটল ফ্ৰাই কৰোঁতে থাকি যোৱা তেলখিনি ব্যৱহাৰ কৰিছো। তাত আধা চামুচ চেনি দি লৈছো। এতিয়া ইয়াত লং, ইলাচি, ডালচেনি, জলকীয়া, তেজপাত দি ল'ম। এতিয়া পিঁয়াজখিনি দি ল'ম। এতিয়া ইয়াত খুন্দি থোৱা নহৰু আদাখিনি দি ল'ম। এইখিনি ভালদৰে মিলাই ল'ম। এইখিনি 2 মিনিট গেছটো লো ফ্লেমত ৰাখি ভাজি ল'ম। এতিয়া ইয়াত গোটা জিৰাখিনি দি ল'ম আৰু এইখিনি ভালদৰে মিলাই ল'ম। এতিয়া ইয়াত মছলাখিনি দি ল'ম। এইখিনি এতিয়া মিলাই ল'ম। এতিয়া ইয়াত অকণমান হালধি দি ল'ম। যিহেতু আগতে হালধি ব্যৱহাৰ কৰিছোঁ, ঠিক সেইদৰে নিমখো অকণমান দি ল'ম। নিমখটো আপোনালোকে নিজৰ হিচাপ অনুসৰি দিব। এতিয়া বিলাহী পেষ্টখিনি দি ল'ম। এইখিনি ভালদৰে মিলাই ল'ম। এতিয়া ইয়াত আধা গিলাচ পানী দি ল'ম। পানীটো আপোনালোকে নিজৰ হিচাপ অনুসৰি দিব। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা আলু আৰু পটলখিনি দি ল'ম। এতিয়া এইখিনি ভালদৰে লৰাই ঢাকি দিম গেছটো লো ফ্লেমত ৰাখি আৰু মাজে মাজে লৰাই থাকিম।
এইখিনি এনেদৰে মাজে মাজে লৰাই থাকিম। এয়া এইখিনি পানীখিনি প্ৰায় শুহি গৈছে। আপোনালোকে কাৰী হিচাপে খাব বিচাৰিলে পানীটো একেবাৰে শুহি যাব নিদিব। এয়া চব্জিখিনি বনাই হৈ গৈছে। এইখিনি এতিয়া অন্য বৰ্তনলৈ কাঢ়ি ল'ম। এয়া এইখিনি মই কাঢ়ি ল'লোঁ। আজিৰ এই ৰেচিপি পটলৰ চব্জি বনাই সম্পূৰ্ণ হ'ল। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ধন্যবাদ।